গাইজ মই আছোঁ গোৱালপাৰাত। গোৱালপাৰা ডিষ্ট্ৰিক্টৰ মই আজি আমবাৰীত গৈছিলোঁ। আমবাৰীত আপোনাৰ আছে এটা চৰিয়া যিটো ভীমে ব্যৱহাৰ কৰিছিলে। সেইটো চৰিয়াত তাৰমানে ভীমে খোৱা বোৱা চব কৰিছিলে। তাতে সেই ভীমৰ চৰিয়াটো তাতে আছেই, মানে থাকি গ'ল। তাকে চাবলৈ গ'লোঁ। চাওঁ আহক, ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। এতিয়া আমি যাম শ্ৰী শ্ৰী দুধকৰ দেৱালয়, ইয়াত যাম। শিৱজি পুৰা শিৱজি আছে। তাৰপৰা এইফালে ৰাইট চাইড নন্দী, আৰু এইফালে দেখাই আছোঁ এইফালে ভিংগি। আমি যাওঁ, ওপৰত যাম, বহুত ওপৰত যাম। ইয়াৰ পৰা কমেও আপোনাৰ হ'ব 500 মিটাৰ হ'ব, বহুত ওপৰত আছে। ইয়াৰ লগৰ আহিছে, ই হ'ল তেজপুৰ আৰু ই নলবাৰী। ই ক'ত আছিলে? বাক্সা। তুমি ক'ত আছিলা? মঙলদৈ। চব ব্লগাৰ আহি আছে, ব্লগাৰ। আৰু চেনেলৰ কাৰণে কি ক'বা? চেনেলটো মোৰ ক'ল মানে ছাবস্ক্ৰাইব কৰি দে, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ গোটাকেইটা আমাৰ ভাইৰে একোটা আছে চেনেল, চবৰে চেনেল আমাৰ ডিছক্ৰিপশ্যন থাকিব। বাহ, বঢ়িয়া বঢ়িয়া। আহিলা কৰে পৰা তোমাৰ প্ৰেমিক মই জানা সৰুৰে পৰা। চিকুণ চিকুণ হাঁহি ফুটি উঠতে জিলিকা, সমনীয়াই কয় জানা মই তোমাৰে পগলা। পাইছোঁ আধা ৰাস্তা আৰু আধা আছেই, আৰু ওপৰত যাম। ওপৰত গৈ পিনে কি হয় চাওঁ, কি আছে চাওঁ। তাত বোলে এটা ভীমৰ চৰিয়া আছে, ভীমে খাইছিলেনো কিবা কিবি আগৰ দিনত কি খাই নাজানো, চৰিয়াত ভাতে খাব চাগে। তাতে চাওঁগৈ। ৱাও, বহুত ওপৰত আহিলোঁ। এইটো পুৰা কাম চলি আছে, সম্পূৰ্ণ নাই হোৱা, হ'ব আৰু কেইদিনমানৰ পিছতে। এতিয়া আমি যাব লাগিব আৰু 400 মিটাৰমান ওপৰত যাব লাগিব। পামেই আৰু 400 মিটাৰ ওপৰত গ'লে শিৱজি কামনাত। গোটেই হিলেই হিল। এতিয়া বহুত ওপৰলৈ আহিলোঁ, খালী ভৰি আহিছোঁ। ইয়াতে জোতা চেণ্ডেল ব্যৱহাৰ কৰিব নোৱাৰি, মানে অলপ দিগদাৰ হৈছে হঠাৎ। পাইছোঁহি আৰু বেছি দেৰি নালাগে। ৱাও, অলপ অলপকৈ দেখিবলৈ পাইছে না? অলপ অলপ দেখিছোঁ। বহুত ওপৰত আছে ন?
ইয় ব্লগ বনাই আৰু আহি আছে লগৰ পিছত বহুত পিছত থাকি আহিলে ইয়াতে জোতা চেণ্ডেল আনিব নোৱাৰি খালী ভৰি আহি আছোঁ বহুত কষ্ট হৈছে আহিবই লাগিব নামঘৰৰ কথা ফাইনেলি পাই গ'লো ইয়াতে কাম চলি আছে আৰু ৱাও ইয়াতে বহুত ডাঙৰ আহি ইয়াতে পূজা কৰা হয় ইয়াতে পূজা ঘৰ আৰু এইফালে আহিলে দেখিব বহুত ডাঙৰ ডাঙৰ শিল এতিয়া ফাইনেলি উঠি শেষ কৰিলোঁ নামঘৰ চালোঁ সেইটোৱে বহুত ওপৰলৈকে আছে এইটো চাইডত যাম এতিয়া ৱাও দেখিব পাইছে না কিমান ওপৰত উঠি আহিছে চাওক জুম কৰি দেখাইছোঁ ৱাও মজা লাগিছে ইয়াতে আহিব চাই জেগাটো ভালেই লাগিছে বহুত ধুনীয়া ফিলিংছ এটা পায় হাই গাইজ এই যে দেখিছে হিল টাইপৰ এইটো হ'ল আমাৰ ভীমৰ চৰিয়া নামে জনা যায় আপোনাক ওপৰত উঠি দেখাইছোঁ বাৰু ৰ'ব এইটো অলপ জোঙা টাইপৰ দেখিছে না এইটো আমাৰ ভীমখেন মহাভাৰতৰ ভীমখেন আপোনাৰ ইয়াতে কিবা কিবি খাইছিলে বোলে ইয়াতে সেই চৰিয়াটো থাকি গ'ল ইয়াকে এইটো বেলেগ একো নাই এইটোকে ভীমৰ চৰিয়া বুলি কয় বাহ বহুত ডাঙৰ বস্তুত খাইছিলে কিন্তু দেই আগতে আমি এতিয়া যিটো ষ্টেপ উঠি আহিলোঁ সেইটো ষ্টেপেৰে মন্দিৰলৈ অহা ৰাস্তা নাছিলে আগতে আছিলে আপোনাৰ এই শিলেদি আহিব লাগে দেখাই আছোঁ ৰ'ব ই যে দেখিবলৈ পাইছে এই লিক টাইপৰ এইফালে দি উঠি আহি আগতে এইটো চাইডে এনেকৈ মন্দিৰত উঠিছিলে এতিয়া এই সিটো চাইডৰ পৰা আহিব লাগে এইটো চাইডৰ পৰা তাৰমানে এই অলপ আগলৈ লৈ গ'ল ৰাস্তাটো মেইন গেটখন আহি আগলৈ আছে আগতে এনেকৈ ঘূৰি আহি মন্দিৰলৈ আহিব লাগে এতিয়া আছে এইটো চাইডে মেইন ষ্টেপ মানে ক'বলৈ গ'লে শিলগুটি গোটেই শিলেই ডাঙৰ ডাঙৰ শিল বহুত ডাঙৰ ডাঙৰ শিল সেইফালে দিয়ে উঠিব লাগে এতিয়া নতুনকৈ ষ্টেপ বনাই আছে এই আগত এতিয়া আগতে যিটো দেখাইছিলোঁ তাতে আছে কেনেকৈ আহি উঠি আহিব লগা হৈছে দেখিছে এইটো দুইফালে সমান বহুত ভয়ে ভয়ে উঠি আছোঁ পৰিব লাগিলে গ'ল আৰু মোৰ হাত ভৰি চব ভাগিব এনেকুৱা পাহাৰ বগোৱা এক্সপিৰিয়েঞ্চ নাথাকিলে নোৱাৰিব বহুত ওপৰত আছোঁ পুৰা ফটোগ্ৰাফী মোবাইল ফটোগ্ৰাফী বা ভাই হেভি মোবাইল দি আছা ইয়াত যাম এতিয়া ইয়াৰ পৰা গৈ চাওঁ কি আছে কি দেখিব আহিলে দেখিব বেলেগ একো নাই ৱাও এইটো মন্দিৰ ক'বলৈ গ'লে একেবাৰে নন পলিউশ্যন জেগা পলিউশ্যন নাই আৰু কি ক'ম আৰু জেগা চাই বহুত ভাল লাগিছে এতিয়া যাওঁ আৰু বহুত ভাগৰ লাগিছে আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ কাইলৈ
মেঘালয় গৈ আছোঁ বাই। ফাইনেলি শ্বৰ্টকাট পাইছোঁ তললৈ যোৱা। আমি গম নাপাইছিলোঁ ইয়াতে কাম কৰি থকা মানুহকেইজনে ক'লে এটা শ্বৰ্টকাট আছে, শ্বৰ্টকাটটো আহি আছোঁ। কিন্তু তললৈ নমা বহুত দিগদাৰ হৈ গৈছে, বহুত শিলগুটি। আহোঁতে ইমান এটা প্ৰব্লেম নাপাইছিলোঁ, কিন্তু নামোতে ভৰিত প্ৰেছাৰটো বহুত পৰে তাৰমানে। এইকেইটা আহি আছে চব খালী ভৰি খালী ভৰি খালী ভৰি। গোটেইকেইটাই মই ইন্ট্ৰডাকশ্যনটো লৈছে। কি ল'বা আগতে সুধি লওক, ভালকৈ ক্লিয়াৰলি ক'ব লাগিব মানে। ঐ ৰিতম, ৰিতম, ঐ ৰিতম, এইটো তেজপুৰ হয়, তলত গৈ আছে একেবাৰে। তই কৈ আছিলি হা হা? এইটো বাক্সা। তাৰপৰা ই আহি আছে। তোমাৰ ঘৰ ক'ত আছিলে? মোৰ ঘৰ মঙলদৈ, দৰং ডিষ্ট্ৰিক্ট। অঁ ঠিক আছে। তোমাৰ ঘৰ ক'ত আছিলে? আৰু মোৰ হ'ল পূব নলবাৰী। বাহ, মইহে আছোঁ শিৱসাগৰ। ৱাও, অল আছাম, অল আছাম আছে। অল আছাম। শুনিছে নেকি ভিডিঅ'টো? জয় আই অসম। জয় অসম।